নমস্কাৰ। আজি মই মোৰ চেনেলটোৰ বাবে প্ৰথমটো ব্লগ আৰম্ভ কৰিছোঁ। আজি মানে ভাবিছোঁ এই এখন ভাওনা আছে, মানে মই যিহেতু ফৰকাটিঙত পঢ়াৰ ক্ষেত্ৰত ফৰকাটিঙত থাকোঁ, গতিকে মই যিটো পিজিত থাকোঁ তাৰ বৰমাহঁতে এভাগী ভাওনা আগবঢ়াইছে নামঘৰলৈ। সেই ভাওনাখনকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। সেইবাবে আপোনালোকক এইটো ব্লগটোৰ জৰিয়তে বনাবলৈ ভাবিলোঁ। এইটো প্ৰথম ব্লগ হয়, কেনেকুৱা হৈছে আপোনালোকে জনাব। নমস্কাৰ। এয়া আমি যাবলৈ ওলাইছোঁ আৰু বৰষুণ পৰিছে অলপ অলপকৈ। প্ৰথমতে চিনাকি কৰিছোঁ এয়া মোৰ ৰুমমেট পৰজ্যোতি দত্ত। এয়া ভাওনা চাবলৈ গৈছোঁ। কেনেকুৱা লাগিছে তোমাৰ? এই একদম বৰষুণত তেতিয়া গৈ যাওক। তেতিয়া ব'লক আমি একেকোবে নামঘৰত লগ পাই আছোঁ। এয়া আমি পাইছোঁহি আৰু বেক চাইডে নামঘৰ ইয়াত পৰ্দা শ্ব'ও দেখাইছে। ব'লক এতিয়া ভিতৰলৈ গৈ গোটেই ভাওনাখন চাওঁ, আপোনালোককো দেখুৱাওঁ। ব্লগটো লাষ্টলৈকে আপোনালোকে চাই থাকিব আৰু। ভিতৰত সোমাই আহি দেখিলোঁ যে বাহিৰতে মেকআপ ৰুম দিছে, আৰু চাই লওঁ আমি মেকআপ ৰুমতে এনেও থাকোঁ সৰুৰ পৰাই, সেইটো কাৰণে মেকআপে অলপ চাই কৰি আৰু ভিতৰৰ ফালে চাওঁগৈ কি হৈছে। ভিতৰত এয়া গায়ন বায়ন গাই আছে ধুনীয়াকৈ গোটেইখিনি, আৰু চাই থাকক শেষলৈকে দেখাম অকণমান অকণমান। এনেকৈ আৰম্ভ কৰিছে আৰু গোটেই ভাওনাখনি বাজক শংখ গীতেৰে আৰম্ভ কৰিছে। একেবাৰে শেষলৈকে চাই যাব ভিডিঅ'টি অকণমানো স্কিপ নকৰাকৈ। মুখরিত হোক আসি দ্বিতীয় বৈকুণ্ঠ পুরী।
আছে বৰমাহঁতে আদৰিবলৈ ৰৈ আছে আদৰিব এতিয়া আৰু বৰমাহঁতে ধুনীয়াকৈ চাই যাওক ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰিব এনেকৈ কৃষ্ণৰ প্ৰৱেশ ঘটিল আৰু বৰ্তাহঁতে সেৱা কৰিছে চাই যাওকচোন কেনেকৈ সেৱা কৰিছে আৰু সৰু সৰুকৈ ক্লিপহে লগাইছোঁ কাৰণ ভিডিঅ'টো বহুত দীঘলৈ যাব পাৰে দেই
আছিলে বাহিৰলৈ ওলাই আহিলে পৰ্দাটো চাই যাওঁ আৰু Baby
লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা তোমাৰে ধাৰ্মিক সমগ্ৰ ৰাজপ্ৰসাদত অন্যায় পাহাৰে চলি বনবাস দিয়াৰ ফলত পাণ্ডৱক কোন ধৰ্মমতে মত দিলা অধৰ্মীৰ নিষ্ঠুৰ মত কোন ধৰ্মমতে কৰ্ণ কোন ধৰ্মমতে দুপথাৰিকে স্পৰ্শ কৰোঁতে সতী প্ৰকাশ্য সভাত নিমত নিতালে বহি আছিলা কোৱাহে ধাৰ্মিক দুর্যোধন ভারতের প্রতিশ্বর রাজেশ্বর আমি তেওঁৰ মাত্ৰ মিত্ৰ আৰু ৰজাৰ ধৰ্মই ধৰ্ম পালিত প্ৰজাৰ কিন্তু তুমিতো নোহোৱা পাণ্ডৱৰ অধীনত তেন্তে কিয় দেৱন নাৰায়ণ ভায়ে ভায়ে যুদ্ধ লগাই ভাৰত ভূমি কলংকিত কৰিব খুজিছা যুক্তি তর্কর নুহে তো সময় এই তোমার স্নেহর পুত্র অভিমন্যু সকলুক ধরি নৃশংস নির্মম ভাবে হত্যা করেছিল এই তোমার নাম কি বস করে আছে নির্মম হাতে তখতাই শেখ ধর্মযুদ্ধ ত্যাগ করিল ধর্ম কাকুয়া তুমি ধনঞ্জয় পার্থ যদি অবিভক্ত নকল ক্ষেত্রে লিখির বিখাতে তেন্তে থাকক ভারতে তোমার এই দেবন নারায়ণ দেখিলা হেতেন তোমার মুন্ড শূন্য করে এই দেবন নারায়ণক দিল খাটেন অধম পাবন তোর খুলিতে পূজা হকে মাধবন
কুরুক্ষেত্র রণাসি আধার মিলে নহু ধর্ম এই যে পুণ্যতীর কুরুক্ষেত্র ধর্মক্ষেত্র যোৱা কৰ্ণ মহান ধনুধৰ খড়গত স্থান পাবা উচ্চ মনোহৰ ব্যাধর মুখে শুনিছো মৃত্যুধর হেন ইয়ার মাজতেই লুকাই আছে দাদা ধৰ্মৰাজ দুৰ্যোধন ভূতা অৱস্থান যদি আপুনি তেওঁক নিন্দা কৰে নিশ্চয় নিশ্চয় উঠি আহি নিজে জীৱন যুদ্ধ তোর প্রতি দুর্যোধন মিরাজ এখন তোর লাশ লগাই ঘর দখলত লুকাই নিজের প্রাণ রক্ষা করব ওলায় এই ফটমারদি বলর বিক্রম কম হচ্ছ মোর পুরী রবা রবা রাজা হয় জন্মিছিল যেতিয়া রাজা হয় পাগল বলে অঞ্জিম মেদিনী যত সীতাহীনে সময় রাজা হয় লম্বয় অন্তিম মেলামি রবি হল অকল হরিয়া গতিকে পঞ্চভটা যাতে তুমি নাম বিছৰা এওঁকে যদি পৰাজয় কৰা আমি পৰাজিত বুলি স্বীকাৰ কৰোঁ দ্বিতীয় পাণ্ডৱ বিপদৰে হ'ব তোমাৰ যজ্ঞ প্ৰতিদ্বন্দ্বী Come
চিন্তাফল হিরণ পুরন দাদা তুমি কিন্তু কৃষ্ণ অতি সুন্দর তুমি হে কৃষ্ণ জৈবকী নন্দন তুমি হে কৃষ্ণ জৈবকী নন্দন তুমি হে কৃষ্ণ জগদাই পুত্র তুমি হে কৃষ্ণ পঞ্চ পাণ্ডৱৰ পৰম বান্ধৱ দ্রৌপদী করেছিল লজ্জা নিবারণ তুমি হে গোবর্ধনধারী কংস ধ্বংসকারী তুমি হে মোহন মরুণীধারী উন্মাদিনী যাব হে সুন্দর জাদুকর কর তোমার আছে মোহন কর তোমার আছে গোয়ালর বেগ খপুৰা জুই দিবৰ নিমিত্তে নিজক অহংকাৰৰ জোহতে কৌৰৱ ধ্বংস হল আশীৰ্বাদ বিচাৰি গৈছিল যেতিয়া দুৰ্যোধনে তোমাৰ পাশে যথা ধৰ্ম তথা জয় বুলি তুমি জানো আশীৰ্বাদ কৰা নাছিলা সেইয়া তুমি পাণ্ডৱকহে কৰিছিলা আশীৰ্বাদ তোমাৰ দৰে মাতৃ এই পৃথিৱীত আছে কেইজনা তুমি এই কোৱাচোন মানুহ পাপ পুণ্য ধৰ্ম এই সকলোৰে গৰাকী তুমি জানি নোহোৱা তেনেহলে মোৰ পুত্ৰসকলক কিয় ধৰ্ম পথলৈ ঠেলি দিলা সিহঁতক কিয় তুমি সৎ পথলৈ ঘূৰাই নানিলা মই তোমাক আজি বৰ ভালকৈ বুজিব পাৰিছো কৃষ্ণ এই গান্ধাৰীৰ বুকুত এশকুৰা জুই দিবৰ নিমিত্তে হে ৰুক্মিণী ভল্ল তুমি যিমান সুন্দৰ তুমি সিমান কঠোৰ তোমাক আজি এই পুত্ৰহীনা গান্ধাৰীয়ে কদাপিতো নিদিব বাহতি কৃষ্ণ ময়ো তোমাক দিছো অভিশাপ তোমাৰো এদিন যদু বংশ মোৰ দৰে ধ্বংস হব তুমিও এদিন পুত্ৰৰ মুখত কান্দিব লাগিব কান্দিব লাগিব কান্দিব লাগিব
কৃষ্ণ কিমান ভয়ংকৰ তেতিয়া তুমি ভালকৈ বুজিবা কৃষ্ণ কিমান ভয়ংকৰ মাতৃ বিবাহ যদি অভিশাপ হওয়া থেকে ভয়ঙ্কর তথাপিতো ক্ষীর পাতিলর মন বিধাতার আশীর্বাদ করে ভবিষ্যতে ভূভা ভরানোর হেতু নিজ হাতের এই মই নিজ বংশ করিম ধ্বংস কুরুক্ষেত্র মহারণার হল সমরণ হরময় কৃষ্ণ সমস্ত জগতর কল্যাণ হবে ঈশ্বর পরম কৃষ্ণ সচিদানন্দ বিগ্রহ অনাদি অধীর গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ গান্ধীয়ে কৃষ্ণক অভিশাপ দিলে আৰু ভাওনা সমাপ্ত হ'ল সকলো ঘূৰা ঘূৰি যাব লৈছে আৰু আমি যাম এতিয়া জবনিকা পৰিলে বুলি ঘোষণা কৰা হ'ল গীত ৰাগ কইনা তাল খৰ্মা 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 নমো নমো নাৰায়ণ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাওনা আদায় হ'ল আৰু এতিয়া ৰুমলৈ উভতি গৈ আছোঁ। ভাওনাৰ ভিডিঅ'টো মানে কি সৰু সৰু ক্লিপহে হয়, কাৰণ কেলৈ যদি গোটেই ভাওনাখন দিবলৈ হয় ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু আপোনালোকে আমনিও পাব পাৰে। এটা কথা জানো কি অসমীয়া হয় যদি ভাওনা চাই কেতিয়াও আমনি নাপায়, কিন্তু আজিকালি মানে কি কাৰো সময় নাথাকে, সেইবাবে ছুটিকৈ বনাবলৈ চেষ্টা কৰিছোঁ। আৰু যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু লগতে কমেণ্ট এটা কৰিব যাতে মই উৎসাহ পাওঁ। ধন্যবাদ।